নমস্কাৰ বৰ্তমান মই পাৰ্চেণ্টেজৰ MCQ ছিট 1 আৰম্ভ কৰিব বিচাৰিছোঁ। ইয়াত কিছুমান সাধাৰণ পাৰ্চেণ্টেজৰ কুৱেশ্যন লোৱা হৈছে। এই কুৱেশ্যনখিনি আনচাৰ আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। আপোনালোকৰ এই কুৱেশ্যনখিনি আনচাৰ সমাধান কৰিব বিচাৰিছোঁ আৰু নেক্সটত ছিট 2 3 তেনেধৰণে আহি থাকিব ভিডিঅ' আপোনালোকৰ আগত। আৰু যিমান ভিডিঅ' সংখ্যা বাঢ়ি যাব পিছলৈ ছিট 1 ছিট 2 সেইখিনি অলপ জটিল কুৱেশ্যন পাব। বৰ্তমান এতিয়া সাধাৰণ কিছুমান পাৰ্চেণ্টেজৰ কুৱেশ্যন লোৱা হৈছে। এনেকুৱা ধৰণৰ কুৱেশ্যনেই এক্সামত অহা দেখা যায়। তো আৰু আগতেও মই এই পাৰ্চেণ্টেজৰ ওপৰত ভিডিঅ' দিয়া হৈছে। ভাগ 1 ভিডিঅ' দিছোঁ, ভাগ 2 দিছোঁ, 3 দিছোঁ। পাৰ্চেণ্টেজৰ ওপৰত কিছুমান আপোনালোকৰ কিছুমান পাৰ্চেণ্টেজৰ ওপৰত ভিডিঅ' বনাই থোৱা আছে। তো সেই ভিডিঅ'কেইটা চাই আহিলে এই ভিডিঅ'টো আপোনালোকে অতি সহজে বুজি পাব। তেও মই এই ভিডিঅ'টোত আপোনালোকক বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ। এতিয়া প্ৰথম কুৱেশ্যনটো আপোনালোকে দেখিছে 210% কিমান। 210% আপুনি উলিয়াব বিচাৰিলে আপুনি 200 বহাব, 200 লগত পূৰণ কৰিব 100 ভাগৰ 10। 100 ভাগৰ 10 কাৰণ 10% উলিয়াবলৈ কৈছে, 10টো ওপৰত হ'ব আৰু পাৰ্চেণ্ট চিট থকাৰ কাৰণে 100 হ'ব তলত। তাৰপিছত কটাকটি কৰিব, কটাকটি কৰিলে আপুনি 20 পাব। 210% 20 হয়। নেক্সট কুৱেশ্যনটো আপোনালোকে দেখিছে 520% কিমান আৰু 520% উলিয়াবৰ কাৰণে 500 লগত পূৰণ কৰিব 100 ভাগৰ 20% যিহেতু উলিয়াবলৈ কৈছে সেইকাৰণে 20টো ওপৰত আৰু 100টো তলত হ'ব। তাৰপিছত কটাকটি কৰিলে আপুনি পাব 100 পাব। আপোনালোকে কেনেকৈ কাটিছোঁ এইটো চাই ল'ব। আপোনালোকে শূন্যকেইটা কাটি দিলেই হৈ যাব। কাটি দিয়াৰ পিছত 20 পূৰণ কৰিলে আপুনি 5 20 100 হৈ গ'ল। একেবাৰে চিম্পুল, আপোনালোকে ভালছে এইখিনি বুজি ল'ব। 80ৰ 25% কিমান। তো 80ৰ 25% উলিয়াবৰ কাৰণে আপুনি 80ৰ লগত পূৰণ কৰিব 25 ডিভাইডেড 100। তাৰপিছত কটাকটি কৰিব আপুনি 20 পাই যাব। নেক্সটটো হৈছে আপোনালোকে 150ৰ 40% কিমান। 150ৰ 40% উলিয়াবৰ কাৰণে 150ৰ লগত পূৰণ কৰিব 100 ভাগৰ 40। তাৰপিছত কটাকটি কৰিব আপুনি 60 পাই যাব। নেক্সট 250ৰ 12% কিমান। 250ৰ 12% উলিয়াবলৈ হ'লে আপুনি 250ৰ লগত 100 ভাগৰ 12 কটাকটি কৰিব লাগিব, আপুনি 30 পাই যাব। এইটো 100টো এইকাৰণে বহোৱা হৈছে যিহেতু 12% উলিয়াবলৈ কৈছে, তো 12 ওপৰত হ'ব আৰু 100 তলত হ'ব। এই ধৰণে এইখিনি কৰা হয়। এইখিনি সাধাৰণ কুৱেশ্যন হয়, আপোনালোকে ভালছে বুজি ল'ব আৰু অতি সহজে বুজি পাব এই কুৱেশ্যন। নেক্সট 1005% কিমান। 1005% উলিয়াবৰ কাৰণে 1000 বহাব, তাৰপিছত পূৰণ কৰিব 1000 লগত আপুনি 100 ভাগৰ 5 আৰু কটাকটি কৰিব আপুনি 50 পাই যাব। নেক্সট 300ৰ 15% কিমান। 300ৰ 15% উলিয়াবৰ কাৰণেও 300ৰ লগত পূৰণ কৰিব 100 ভাগৰ 15 কটাকটি কৰি আপুনি 25 পাই যাব। 45 পাই যাব আপুনি। আৰু নেক্সট 400ৰ 75% কিমান। 400ৰ লগত পূৰণ কৰিব 75 ডিভাইডেড 100 কটাকটি কৰিব 75ৰে 4য়ে পূৰণ কৰি আপুনি 300 পাব। নেক্সট 50ৰ 50% কিমান। তো তাৰ কাৰণেও 50ৰ লগত পূৰণ কৰিব 100 ভাগৰ 50 কটাকটি কৰিব 5, তাৰপিছত 5 পূৰণ কৰি দিব 25 পাই যাব। তো একেবাৰে সহজ। নেক্সট 600ৰ 25% কিমান। 600ৰ 25% উলিয়াবৰ কাৰণেও 600ৰ লগত পূৰণ কৰিব 25 ডিভাইডেড 100 কটাকটি কৰিব শূন্যকেইটা কাট খাই গ'ল। তাৰপৰা 25ৰে 6 পূৰণ কৰি 150 উত্তৰ পাব আপুনি। নেক্সট এটা সংখ্যাৰ 10% সমান 20 হ'লে সংখ্যাটো কিমান। তো ইয়াত আপুনি x ধৰি ল'ব। সংখ্যাটো যিহেতু নাজানে সেইকাৰণে x ধৰিব আৰু xৰ লগত পূৰণ কৰিব 10% যিহেতু বুলি কৈছে সেইকাৰণে 100 ভাগৰ 10 পূৰণ কৰিব। তাৰপিছত আপুনি সমান কিমান কৈছে 20 বুলি কৈছে, সমান 20 হ'ব। তাৰপিছত সমান চিন থাকিলে ওপৰে কটাকটি কৰিব পাৰিব, সেইকাৰণে 10 আৰু 20 কটাকটি কৰিব। 10ৰে 20 কটাকটি কৰিলে আপুনি 2 পাব। আৰু সমান চিনৰ ইফালে থাকিলে 100 যদি তলত থাকে তো 100ৰে 2য়ে পূৰণ কৰিব লাগিব আৰু 100ৰে 2য়ে পূৰণ কৰিলে আপুনি 200 পাব। আৰু xটো এইফালে থাকি যাব, xৰ মান হ'ব 200। একেবাৰে চিম্পুল, আপুনি বুজি ল'ব কথাখিনি। আৰু নেক্সটটো এইটো এটা সংখ্যা 25% সমান 50 হ'লে সংখ্যাটো কিমান। তো এটা সংখ্যা আপুনি ধৰি লওক x ধৰি লওক আৰু xৰ লগত পূৰণ কৰিব লাগিব 25%। 100 ভাগৰ 25 সমান 50 বুলি কৈছে, তো 50 বহাব। 50 বিলাক সমান চিনৰ ইফালে থাকিলে 25ৰে 50 কটাকটি কৰিব পাৰিব যিহেতু ওপৰত আছে। তো 25ৰে 50 কটাকটি কৰিলে আপুনি 2 পাব। আৰু 100টো যিহেতু তলত আছে সেই 25ৰ তলত থকাৰ কাৰণে 100ৰে আৰু যিটো 2 পালে সেই 100ৰে 2য়ে পূৰণ কৰিব লাগিব, পূৰণ কৰিলে 200 পাব। তো xৰ সমান 200 হ'ব। নেক্সট 20% ভগ্নাংশত কিমান প্ৰকাশ কৰিবলৈ কৈছে। 20%ৰ ভগ্নাংশত কৰিব কাৰণে 20টো ওপৰত দিব, যিটো পাৰ্চেণ্ট চিন মানে 100 হ'ব। তো 100টো আহি যাব, তাৰপৰা 100ৰ লগত কটাকটি কৰিব, কটাকটি কৰিলে 5 ভাগৰ 1 পাই যাব। তো এইটোৱে ভগ্নাংশত হৈ যাব, একেবাৰে চিম্পুল। নেক্সটটোতো আপুনি 50%টো ভগ্নাংশত লিখিবলৈ কৈছে। 50%টো ভগ্নাংশত লিখিবৰ কাৰণে 50টো ওপৰত দিব, তাৰপিছত 100 তলত লিখিব, 100 ভাগৰ 50 লিখি কটাকটি কৰিব, কটাকটি কৰিলে 1 ভাগৰ 2 আপুনি পাই যাব। নেক্সট 75%ৰ ভগ্নাংশ কিমান। কটাকটি কৰিব, কটাকটি কৰিলে 3 ভাগৰ 4 পাই যাব। নেক্সট
0.25 কিমান শতাংশ এইটো সুধিছে। তো শতাংশ 0.25। যদি আপুনি প্ৰথমতে আপুনি দশমিকটো যিহেতু দশমিকৰ পিছত দুটা সংখ্যা আছে সেইকাৰণে ইয়াত 100 হ'ব আৰু পূৰণ কৰিব লাগিব। পাৰ্চেণ্ট যিহেতু উলিয়াবলৈ কৈছে সেইকাৰণে 100 লগত পূৰণ কৰিব লাগিব। তাৰপিছত কটাকটি কৰিলে আপুনি 25 পাই যাব। আৰু দশমিকৰ পিছত দুটা সংখ্যা আছে যিহেতু 2, 5, সেইকাৰণে তলত যদি 100 বহাই দিয়ে 100 বহাই দিয়ে তেতিয়া এই দশমিকটো উঠি যাব। উঠি যোৱাৰ পিছত কটাকটি কৰিলে আপুনি 25% হ'ব। তো আপোনালোকে বুজিবলৈ চেষ্টা কৰিব এইখিনি ভালছে 2-3বাৰ ভিডিঅ'টো চালে আপুনি বুজি পাই যাব। আৰু 0.5ক কিমান শতাংশ সমান কৈছে। তো 0.5 যিহেতু দশমিকৰ পিছপিনে এটা সংখ্যা আছে 5 আছে সেইকাৰণে 10 হ'ব। তলত 10 যিহেতু 1 আৰু 0 10 হ'ল। 10 হোৱাৰ পিছত যিহেতু পাৰ্চেণ্ট উলিয়াবলৈ কৈছে সেইকাৰণে 100 লগত পূৰণ হ'ব। তাৰপিছত 10 100 পূৰণ কৰিলে আপুনি পালে 50 পালে। কটাকটি কৰিলে কটাকটি কৰাৰ পিছত আপুনি 50 পাই গ'ল। 4/1 কিমান শতাংশ। যিহেতু পাৰ্চেণ্ট উলিয়াবলৈ কৈছে তো 4/1 বহাই 100 লগত পূৰণ কৰি দিব। কটাকটি কৰিলে এইটো 25% পাই যাব। নেক্সট 5/1 কিমান শতাংশ। এইটো চেম 5/1 লগত 100 পূৰণ কৰি দিব। কটাকটি কৰি আপুনি 20% পাই যাব। নেক্সট 5/3 কিমান শতাংশ সমান কৈছে। 5/3 শতাংশত প্ৰকাশ কৰিবলৈ 100 লগত পূৰণ কৰি দিব। কটাকটি কৰিব 60% পাই যাব। তো এনেকৈ ধৰণে এইখিনি সাধাৰণ কুৱেশ্যন কিছুমান লোৱা হ'ল আপোনালোকৰ আগত জনোৱা আপোনালোকৰ আগত আলোচনা কৰা হ'ল এই কুৱেশ্যনখিনি। এই কুৱেশ্যনখিনি এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামত অহা দেখা যায়। আৰু ইয়াৰ পিছলৈ যিবোৰ ভিডিঅ' আহিব ইয়াত আমি ইয়াতকৈ জটিল কুৱেশ্যন আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ আগত। তো এইখিনি আপোনালোকে যদি বুজি নাই পোৱা আপোনালোকে 2-3বাৰ ভিডিঅ'টো চাব নিশ্চয় বুজি পাব এই কুৱেশ্যনখিনি। আজিলৈ আহোঁ, ধন্যবাদ।